ইতিমধ্যে এই কথাটা আগতে কৈছিলোঁ যে আমাৰ বহু মানে ইনফৰমেশ্যন বা ভিডিঅ'ৰ কথা অলৰেডি আমি ইমানুৱেল মোছাহাৰীৰ নিচিনা BPFৰে কিছুমান কৰ্মীৰ পৰা আমি কিন্তু অলৰেডি আমি পাই আছিলোঁ আৰু তেওঁ যে আজি ইমান দিনৰ মূৰত বুজি পালে যে BPF দলটো আচলতে কোনো কাৰণতে ৰাইজৰ মানে স্বাৰ্থ বা সুবিধাৰ দল নহয় এই কথা তেওঁ যে বুজি পালে আৰু বিশেষভাৱে ইমানুৱেল মোছাহাৰী অপেনলি BPF ত্যাগ কৰাৰ পৰা আমাৰ কিছু পলিটিকেলি আমাৰ লাভালাভ হ'ল আমাৰ দৰঙাজুলি সমষ্টিটো BPFৰ কাৰণে আমাৰ এটা প্ৰত্যাহ্বান আছিল কিন্তু অলৰেডি তাত BPFৰ মাজত বিভাজন ভাঙন আৰম্ভ হৈছে অলৰেডি মাৰামাৰিও আৰম্ভ হৈছে এই জেগাতে মই প্ৰশাসনক কৈছোঁ যে তেওঁলোকৰ এই ধৰণৰ কাজিয়া পেচালৰ মাজত যাতে উলুৰ লগত যাতে কি কয় হেৰিৰ লগত মহৰ যাতে বেৰিনা মৰণ নহয় এইটো যাতে চায় কাৰণ অলৰেডি তেনেকুৱা হৈছে কথাটো আৰু ৰাজনৈতিকভাৱে মই ভাবোঁ ইমানুৱেল মোছাহাৰী যোৱাৰ লগে লগে বা তেওঁ যদি বিজেপিতো যায় তামোলপুৰ সমষ্টিৰ প্ৰায় 4টা সমষ্টিত কিন্তু আমাৰ যিটো অংক আছিলে সেইটো যথেষ্ট লাভ হ'ব বুলি আমি আশা কৰিছোঁ নাই অলৰেডি BPFৰ ধৰাখনীয়া আৰম্ভ হৈছিলে আৰু বিশেষকৈ ৰাজ্যপাল শাসন অহাৰ লগে লগে তেওঁলোকৰ তলত যি ধৰণৰ এটা কৰাপ্টেড মানে এটা বডি এটাই মানে বিভিন্ন ধৰণে হাতোৰা মিলি ইয়াত মানে তেওঁলোকে এটা নেটৱৰ্ক বনাই দিছিলে এই নেটৱৰ্কবিলাক অলৰেডি খতম হোৱা আৰম্ভ কৰিছে কিন্তু ইয়াৰ এই জগতে এটা কথা কওঁ যে এনেকুৱা বহু কৰ্মী আছে যি কৰাপ্টেড কিন্তু তেওঁলোকে কিছু কিছু কৰ্মী কিন্তু বিজেপিলৈকে ঢাপলি মিলিছে তেওঁলোকে একমাত্ৰ যাতে সুৰক্ষা পায় মই তেওঁলোকক ক্লিয়াৰলি কৈছোঁ তেওঁলোকে যেতিয়ালৈকে ৰাইজৰ ওচৰত জবাবদি নহয় ৰাইজৰ ওচৰত যেতিয়ালৈকে ক্ষমা প্ৰাৰ্থী নহয় বা ৰাইজৰ খোৱা পইচাখিনি তেওঁলোকে যেতিয়ালৈকে ওলাই নিদিয়ে তেতিয়ালৈকে কোনো বিজেপিয়ে তেওঁলোকক বচাব নোৱাৰে মই এইকাৰণে কৈছোঁ যে তেওঁলোকে ৰাইজৰ ওচৰলৈকে যাওক ৰাইজৰ ক্ষমা প্ৰাৰ্থী হওক আৰু যি বেনিফিচিয়াৰীবিলাকৰ পৰা তেওঁলোকে টকা পইচা খালে সেইখিনি যাতে তেওঁলোকে ওলাই দিয়ে নহ'লে তেওঁলোকক কিন্তু য'তেই নাথাকে তেওঁলোকে বিজেপিত যাওক ক'ৰবাত যাওক তেওঁলোকে কিন্তু ধৰি আনি হ'লেও আমি কাঠগড় খাওঁ স্যার নির্বাচন ইতিমধ্যে আমাৰ কিছু পলিটিকেল মই পাৰ্টিৰ কথা নকওঁ কৰ্মীয়ে অলৰেডি আৰম্ভ কৰি দিছে যে জুনৰ শেষত মানে ইলেকশ্যন হ'ব আমি নৱসৈনীয়া টিম 24 ঘণ্টাৰ ভিতৰতে ইলেকশ্যন হ'লেও আমাৰ আপত্তি কৰিবলৈ একো নাই কিন্তু মই বিনম্ৰভাৱে কৈছোঁ যে COVID-19 মহামাৰী এতিয়া ব্যাপক এটা পাইছে অসমত এটা ভয়ংকৰ পৰিস্থিতি হৈছে গতিকে এই সময়ত ইলেকশ্যন হোৱাটো দূৰৰে কথা ইলেকশ্যনৰ কথা ভবাটো মই ভাবোঁ এটা মহাপাপ হ'ব গতিকে মই ভাবোঁ যে ছেপ্টেম্বৰ আৰ্লি ছেপ্টেম্বৰ হওক বা লেট ছেপ্টেম্বৰ অৰ্থাৎ উইদিন ছেপ্টেম্বৰ বা অক্টোবৰ ফাৰ্ষ্টৰ ভিতৰত ইলেকশ্যন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে তাৰ আগত কিন্তু কোনো সম্ভাৱনা নাই আৰু সেই হিচাপতে আমি আমাৰ পূৰা প্ৰিপেয়াৰেশ্যন বা আমি ৰাইজৰ ওচৰত যেনেকৈ যাব লাগে কৰোণাৰ লগত মানে মোকাবিলা কৰাৰ পৰা আৰম্ভ কৰি এই ধৰণৰ মানে আমি পলিচি এটা লৈছোঁ আৰু মই কৈছোঁৱেই যে 24 ঘণ্টাৰ ভিতৰত ইলেকশ্যন হ'লে কিন্তু আমাৰ আপত্তি কৰিব লগা নাই আজিৰ দিনতো আমি হাতে যথেষ্ট চিট ল'ব পৰা কেপাচিটি কিন্তু আমাৰ ৰাজ্য আছে চাওক বহুতে কি কয় MCL ইলেকশ্যনলৈকে লৈ আছে কিন্তু অলৰেডি ইমানুৱেল মোছাহাৰীৰ নিচিনাকৈ তেওঁলোকে কিন্তু বহুতে BPFৰ সলনি বেলেগ পাৰ্টিৰ হৈ কাম কৰি আছে আৰু BPFে আৰু এটা কাম কৰিছে যে বিভিন্ন ঠাইবিলাকত তেওঁলোকে যিহেতু পুৰণা হাল মৰা স্কিম হওক বা ৰাস্তা ঘাটৰ হওক এইবিলাক পইচাবিলাক খাই দিছে অলৰেডি তেওঁলোকে মানুহক হাল মাৰি দিম কৈছে ক'ৰবাত ৰাস্তা ভাল কৰি দিছে আৰু বহু জেগাত একেবাৰে লুঙি শাৰীৰ পৰা সূতা কম্বলৰ পৰা টকা পইচালৈকে বিলাই আছে মই ৰাইজক আহ্বান জনাইছোঁ যে এই টকা পইচাখিনি কিন্তু তেওঁলোকৰ বাপেকৰ সম্পত্তি নহয় এইটো ৰাইজৰ যিখিনি ধন আছিলে বেনিফিট স্কিমবিলাক তাৰ পৰা হৰলুকি কৰা পইচা আছিলে মই অনুৰোধ জনাইছোঁ তেওঁলোকে BPFৰ কৰ্মীবিলাক ধৰক আৰু তেওঁলোকৰ যিবিলাক স্কিম প্ৰজেক্ট খাইছিলে সেই পইচাবিলাক উলিয়াই আনক আৰু এই লকডাউনৰ সময়ত তেওঁলোকে সেইখিনি সদব্যৱহাৰ কৰক